10 বছৰ জিকোৱাৰ পিছতো তেওঁ না বিটিচিত গৈ পেলাই তেওঁ হুলস্থুল কৰিলে না অসম চৰকাৰত হুলস্থুল কৰিলে বিষয় কি ইছ্যু লৈ পেলাই তেওঁক জিকোৱাইছিলে না দিল্লীত গৈ পেলাই তেওঁ কিবা কথা ক'লে আজি কি ক'লে তেওঁৰ পৰা আমি লাভ কি পালোঁ ৰাইজেতো এনে মনে মনে থকা নাই ৰাইজে সকলো বুজি পাইছে ৰাইজৰ মাজত ক'ত কি হ'ল কি হোৱা নাই মানে চৰকাৰে আমাৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰ আছে কেন্দ্ৰত চৰকাৰ ৰাজ্যত চৰকাৰ আৰু আমাৰ বিটিচিত চৰকাৰ আছে এই ট্ৰিপল ইঞ্জিন চৰকাৰে ক'ত কি কাম হৈছে বা ক'ত কি কৰিব লগা আছে আমি এইখিনি অলপ ৰাইজৰ লগত এটা মত বিনিময় কৰাৰ কাৰণে আজি আমি আহিছোঁ এনে কোনো পলিটিকেলি হিচাপে নহ'লেও আমি কমচে কম ক'ত কি হ'ল কেনেকুৱা ডেভেলপমেণ্ট চলি আছে বা কেনেকুৱা ধৰণৰ হৈ আছে এইটো অলপ বুজ লোৱাৰ কাৰণে আমি আহিছোঁ ৰাইজৰ মাজত মানে মূল মানে আমাৰ মূল ইছ্যুটো হ'ল আমাক লাগে দেশক চলাব পৰা ভাৰতবৰ্ষক সুনেতৃত্ব দিয়া নেতৃত্বক বাহাল ৰাখিব লাগে নহ'লে আমাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ মানে আনিব লাগে আৰু তেখেতৰ হাত মজবুত আহিবই কিন্তু তেখেতৰ হাত মজবুত কৰাৰ কাৰণে আমি এই কোকৰাঝাৰ লোকসভাৰ পৰাও আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী আমাৰ NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আমি এবাৰ জিতাই পঠাম ট্ৰেক্টৰৰ ছবিত এই বাৰ্তাখিনি মানুহৰ মাজত আমি লৈ গৈ আছোঁ কাৰণ আমি বিজেপি কৰি আছোঁ কোনোবা AGP কৰি আছে আমাৰ যিটো NDAৰ প্ৰাৰ্থী আছে NDAৰ প্ৰাৰ্থীক মানুহে কেনেকৈ জানিব আমাৰ NDAৰ প্ৰাৰ্থী এইবাৰ আমাৰ UPPL হ'লে আমাৰ কি হয় আমাৰ ট্ৰেক্টৰৰ ছবিত আমি ভোট দিব লাগিব পদুম ফুল বিচাৰিলে তাততো ভোট দিব নোৱাৰিব গতিকে আমি সবকে বুজাই আছোঁ তাত কোনোবাই হাতী বিচাৰিব পাৰে AGPৰ মানুহে গতিকে আমি তেওঁলোকক সকলোকে আমি বুজাই পেলাই এইবাৰ আমাৰ চিহ্নটো ট্ৰেক্টৰৰ চিহ্ন হ'ব আৰু আমাৰ জয়ন্ত বসুমতাৰী আমাৰ প্ৰাৰ্থী হ'ব এইখিনি কথাই আমি ৰাইজৰ মাজত অৱগত কৰাইছোঁ BPF প্ৰত্যাহ্বান তেওঁলোকৰ কি আহিব BPF দেখো প্ৰায় শেষে হৈ গ'ল কাৰণ আহি কিছু UPPL যোগ দিলে কিছু বিজেপিত যোগ দিলে আছে কেইটামান আৰু জনে নিজে এটা পৰিষদীয় সমষ্টিত জিকিব নোৱাৰিলে তেওঁ লোকসভাত প্ৰতিনিধিত্ব কৰি আছে অলপ মানে শুনিবলৈ অলপ কিবা অসুবিধা লগা কথা গতিকে BPF কোনো ধৰণৰ আমাৰ প্ৰত্যাহ্বান নহ'ব চাওক এটা কথা 10 বছৰে মানুহে চালে যিজন প্ৰাৰ্থীক আবেগত আমি ৰাইজে জিকাইছিলে তেখেতক 10 বছৰ জিকোৱাৰ পিছতো তেওঁ না বিটিচিত গৈ পেলাই তেওঁ হুলস্থুল কৰিলে না অসম চৰকাৰত হুলস্থুল কৰিলে বিষয় কি ইছ্যু লৈ পেলাই তেওঁক জিকোৱাইছিলে না দিল্লীত গৈ পেলাই তেওঁ কিবা কথা ক'লে আজি কি ক'লে তেওঁৰ পৰা আমি লাভ কি পালোঁ ৰাইজেতো এনে মনে মনে থকা নাই ৰাইজে সকলো বুজি পাইছে আৰু তেওঁতো এইবাৰ বোধহয় উঠিবনে নাই মোৰ সন্দেহ হৈ আছে মানে নুঠিবও পাৰে তেওঁ নিজে গম পায় যে মই বহুত ভোটত হাৰি যাম নুঠিব পাৰে মই এনে মানে ইমানখিনি হাৱা দেখা নাই আৰু ওলোৱা দেখা নাই মানে কেতিয়াবা ধৰক এটা MP হৈ আছে তো বৰ্তমানতো ৰানিং MP হয় তেওঁ গতিকে এনে দুই এক জায়গাত ক'ৰবাত যোৱাটো সেইটো বেলেগ কথা কিন্তু তেওঁ যদি আগতীয়াকৈ মানে মানুহে যেনেকুৱা ধৰণে ৰাইজে আগবাঢ়ি গৈছিল তো আগতে তেওঁক জিকাবৰ কাৰণে আৰু আজি এটা ফলক আপুনি দেখা পাইছে নেকি ক'ৰবাত বাক্সা জিলাত ঘূৰি পাকি চাওকচোন ক'ত এটা ফলক ইয়াত এটা উন্নয়নৰ কাম কৰিছে না আমাৰ ৰাইজৰ কাম কৰিছে না এই যিটো সমস্যাৰ তেওঁ যিটো সমস্যা উঠাই পেলাই যিটো আবেগ মানুহৰ আবেগ যিটো বড়ো অবড়োৰ যিটো আবেগ এটা লৈ পেলাই যিটো তেওঁ ইছ্যু এটা কৰি পেলাই যিটো আজি ৰাজনীতি কৰিলে বা তেওঁ 10 বছৰ শাসনভাৰ ল'লে সেইটো কিবা তাৰ সমাধান কিবা কৰি দিলে নেকি বৰঞ্চ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ বহুতখিনি সমস্যা সমাধান কৰি দিয়া আছে বা BTR চৰকাৰেও আজি বহুতখিনি সমস্যা সমাধান কৰিবলৈ গৈ আছে গতিকে তেওঁৰ মানে প্ৰাথমিকতা ইয়াত নাই गोजोनथाव खौरां नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब-माख्लाब साजायनो गोसो गैया नामा? नोंथांनि गलाफोरखौ बायदि रोखोमनि जोंख्लाब-माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि रोखोमनि आर्ट डिजाइन
क'क्राझार नोगोरनि सिङाव थानाय गौरांबिलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन। बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड, 2D साइनबोर्ड, आर्क्राइलिक ट्रफी, SAP पैनेल, नेम प्लेटार्स, रेट्र', रिफ्लेक्टिभ साइनबोर्ड, नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन। बेनि अनगायैबो इनग्रेविं सार्भिस, आर्क्राइलिक लेटार काटिं, MDF जालि काटिं, लग', ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन। गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6800981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन।